তেওঁ একজন কৰে। শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মৰ প্ৰচাৰতে আছিল তেনে নহয়, তেখেত এজন একেবাৰে সুনাগৰিক, বিজ্ঞানী, কবি, সাহিত্যিক, নাট্যকাৰ, সুবক্তা, গীতিকাৰ আছিল। তেখেতৰ প্ৰচাৰিত ধৰ্ম পালন বিশেষ বিজ্ঞান ধৰ্ম। গতিকে ধৰ্মৰ বিজ্ঞান একেটা প্ৰকাৰৰ নীতি যে ধৰ্মই সত্তাই মানুহক প্ৰকৃত জীৱন প্ৰদান কৰে। এই ধৰ্মৰ আধাৰ অসমত নামঘৰৰ বা সত্ৰসমূহ। জাতি ভেদ পৰিহাৰ কৰি অসমীয়া সমাজখনক একত্ৰ কৰি বান্ধি ৰাখিবলৈ যত্ন কৰিছিল। সমাজৰ অৱহেলিত নিষ্পেষিত লোকসকলক অধিক গুৰুত্ব দিছিল। উচ্চ নীচ ধনী দুখীয়া সকলোকে সমানতাৰ প্ৰদান কৰিছিল। অসমৰ হিন্দু সনাতন বৈষ্ণৱ ধৰ্ম কেন্দ্ৰস্থল নামঘৰ, এই